নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ এটা তিলৰ চাটনি। আহকচোন তেনেহ'লে মই তিলৰ চাটনিটোৰ কাৰণে কি বস্তু লৈছোঁ আৰু কেনেকৈ বনাবলৈ লৈছোঁ আপোনালোকেও চাব। এইফালে মই টাৱাখন গৰমাই ল'লোঁ। চাটনিৰ বাবে তিলৰ চাটনিৰ কাৰণে লৈছোঁ এয়া নৰসিংহ পাত আৰু এয়া ধুনীয়া জলকীয়া পকা আৰু এয়া লৈছোঁ আদা, নহৰু, বাদাম, তিল আৰু ইয়াতে মই এতিয়া তেল নিদিয়াকৈয়ে তিলকেইটা অকণমান গৰম কৰি ল'ম। আৰু তিলখিনি ধুনীয়াকৈ ধুই মেলি শুকান কৰি থোৱাই আছে, ইয়াত একো চাফা কৰিবলগীয়া নাই। তিলকেইটা যেতিয়া এনেদৰে ফুটিব ইমানতে তিলকেইটা ৰাখি দিব লাগিব। মোৰ তিলকেইটা ধুনীয়াকৈ ভজা মই বাদামকেইটা ভাজি ল'ম। মিক্সিৰ জাৰতে মই তিলখিনি গুড়ি কৰি ল'ম। তিল আৰু বাদাম মই লগতে গুড়ি কৰি ল'ম। ইমান ধুনীয়াকৈ গুড়ি হৈ গ'ল দেখিছেনে? এয়া এতিয়া মই এটা বাতিত উলিয়াই ল'ম গোটেইখিনি। এইখিনি উলিয়াই ল'লোঁ। আকৌ এতিয়া মই এইখিনি এবাৰ গুড়ি কৰি ল'ম। এইকেইডাল একেবাৰে কোমলীয়া, সেইকাৰণে মই এনেকৈয়ে দি দিম ঠাৰিয়ে চাৰিয়ে। এইখিনি অলপমান গুড়ি কৰি ল'লোঁ। এয়া এতিয়া মই একেলগতে এইখিনিৰ সৈতে মিক্স কৰি দিম। এইখিনি এতিয়া মই একেলগে লৈ ল'লোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। সোৱাদ অনুসৰি নিমখ অকণমান দি লৈছোঁ। আদা অকণমানো মিহিকৈ কাটি লগতে মিলাই দিছোঁ দেখিবলৈ ভাল হ'বৰ কাৰণে। এনেই বাৰু আদা মিক্সিতে গুড়ি কৰা হৈছে। তাৰ পাছতে এনেকৈ পিঁয়াজ অকণমান কাটি সজাই দিছোঁ আৰু এতিয়া খাব পৰা হৈ গ'ল যিহেতু অকণমান ধুনীয়া লাগিবলৈ সজাই দিছোঁ। আৰু একেবাৰে ওপৰত ধনিয়া অকণমান। আপোনালোকেও কেতিয়াবা এনেদৰে এবাৰ খাই চাবচোন আৰু খাবলৈ যে বিৰাট টেষ্টি হয়। খাই কেনে পালে মোক কিন্তু খাই চালোঁ, বহুত ধুনীয়া হৈছে। আৰু মই যদি বহাই কৈছোঁ বুলি ভাবিছে আপোনালোকে তেনেহ'লে এবাৰ নিজে ট্ৰাই কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, চাই কেনে পালে জনাবলৈ নাপাহৰিব। বাই।